তিলক বৰ্মাই যিজন ব্যক্তিক ভৰিত ধৰিছে সেই একেজন ব্যক্তিৰ ভুমৰায়েও একেজন ব্যক্তিৰ ওচৰত ক্ৰচিং লয়, তেওঁ ক্ৰচ হয়। এই কথাটো ধোনী, বিৰাট কোহলি, ৰোহিত শৰ্মায়ো কৈছে। এই কথাটো আমি এই ব্যক্তিজনৰ বিনা মানে আধৰুৱা হয়, আধৰুৱা হ'ব। এই ব্যক্তিজন, এই মহান ব্যক্তিজন নহ'লে আমাৰ দিগদাৰ হ'ব বুলি। তেনেহ'লে জানেনে এই ব্যক্তিজন কোন হয়? ভাৰতীয় টীমৰ লুকাই থকা হীৰা জানেনে আপোনালোকে? আহক জানো। তেওঁৱে হ'ল ৰঘুবেন্দ্ৰ ত্ৰিবেদী। তেওঁ একচুৱেলি ভাৰতীয় টীমৰ ক্ৰিকেটাৰ হৈ ভাৰতীয় টীমক ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছিল। সেইবাবে তেওঁ ঘৰ ত্যাগ কৰিছিল। ঘৰ ত্যাগ কৰি থাকিব জেগা নহয়, শশাং ঘাটত আছিল তেওঁ এই ক্ৰিকেটৰ কাৰণে। দুৰ্ভাগ্যবশতঃ তেওঁ হাতত দুখ পালে, হাত ভাঙিলে আৰু তেওঁ ক্ৰিকেট এৰিব লগা হ'ল। কিন্তু 2011 চনত শচীন তেণ্ডুলকাৰে নিজেই তেওঁক ভাৰতীয় টীমলৈ লৈ আহিলে এজ এ থ্ৰ' বলাৰ হিচাপে প্ৰেক্টিছ কৰাবলৈ। কাৰণ ভাৰতীয় টীমক নেট প্ৰেক্টিছ কৰাবলৈ কাৰণে এজ এ থ্ৰ' ডাউন স্পেচিয়েলিষ্ট বলাৰ হিচাপে। কাৰণ তেওঁ বলৰ স্পীড প্ৰায় 150তকৈও অধিক, 150 পাৰ আৱাৰ, 150 কিলোমিটাৰতকৈ অধিক আছিলে আৰু বাউন্স কৰিছিলে বল। এই কথাটো খুদ বিৰাট কোহলিয়ে কৈছিলে যে ৰঘুবেন্দ্ৰৰ বলৰ 150 কিলোমিটাৰ বলৰ স্পীড, চুইং বা বাউন্স বল যদি খেলিবলৈ প্ৰেক্টিছ কৰে, অভ্যাস হৈ যায়, তেতিয়াহ'লে মানে যিকোনো মেচৰ ফাষ্ট বলাৰ শ্ল' বল হিচাপে মানে লাগিব তেওঁক, মানে শ্ল' বল খেলাৰ নিচিনা লাগিব তেওঁ যদি বল প্ৰেক্টিছ কৰি সম্পূৰ্ণৰূপে খেলিব পাৰে। প্ৰথম অভাৰকেইটা মানে যিকোনো টীমৰ ফাষ্ট বলকো শ্ল' বল হিচাপে লাগিব খেলিবলৈ, সুবিধা হ'ব। চিন্তা কৰক, এই লুকাই থকা হীৰা সকলে এনেদৰে ভাৰতীয় টীমক সহায় কৰি যিকোনো মেচ জিকিবলৈ কাৰণে আজি কাপ ভাৰতত লৈ আহিবলৈ কাৰণে সক্ষম হৈছে। চিন্তা কৰক, তেওঁক সেইকাৰণে থেংক ইউ বুলি কমচে কম এটা মেছেজ কৰিব। থেংক ইউ।